উন্নয়নৰ স্বাৰ্থত যিখিনি কৰণীয় কাম আছে নিশ্চয় আমি দুয়োজনে লগ লাগি পেলাই আমাৰ সাংসদত উপস্থাপন আমি কৰিব পাৰিম। বিভিন্ন সমস্যাবিলাক উপস্থাপন কৰি পেলাই সমস্যা সমাধানৰ কাৰণে আমি নিশ্চয় মাত মাতিম। এইখিনি আমি নিশ্চয় আমি কথাটো দিছোঁ আৰু আমি আশাবাদী নিশ্চয় আমি এই দায়িত্ব আমি পালন কৰিবলৈ আমি সক্ষম হ'ম। গতিকে সকলো দিশত আমি সেইটোকে ক'ব বিচাৰিছোঁ, বিজেপিৰ যিটো নীতি সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ, যেহেতু এই নীতিটো তেওঁলোকে পালন কৰি পেলাই নিজৰ দায়িত্ব পালন কৰিছে UPPLক এটা চিট এৰি দিয়াৰ কাৰণে। এই ডাঙৰ কথা আমাৰ কাৰণে। আমি হ'ল সৰু দল, আঞ্চলিক দল, তেওঁলোকৰ ৰাষ্ট্ৰীয় দল, ডাঙৰ এটা দল। গতিকে সৰু দলক তেওঁলোকে সন্মান জনাই পেলাই যেনেকৈ আমাক দায়িত্ব দিবলৈ ওলাইছে, ইয়াৰ কাৰণে আমি তেওঁলোকক নিশ্চয় আমি কৃতজ্ঞতা আমি জনাব লাগিব। আমি কৃতজ্ঞতা জনাইছোঁ। তো এই মুহূৰ্তত আমাৰ দায়িত্ব থাকিব BTR অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ দায়িত্ব। ইতিমধ্যে যিহেতু BTR 100% পিচ শান্তি প্ৰতিষ্ঠা হৈ গ'ল আৰু সেইটো দেখা গ'ল যে ইতিমধ্যে কালি আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে আমাৰ লোৱাৰ অসমত আফচাটো উঠাই দিয়া হ'ল, যিটো আৰ্মছ ফ'ৰ্চ স্পেচিয়েল এক্ট উঠাই দিয়া হ'ল, আমি সকলোৱে জানো। সেইটো এটা উদাহৰণ যে এই অঞ্চলত শান্তি স্থাপন হৈ গ'ল। তো BTR চুক্তি হৈ গ'ল, শান্তি স্থাপন হৈ গ'ল আৰু যিটো আইন আমি সকলোৱে বুজি পাইছিলোঁ যে জাকনীয় ল' বুলি সকলোৱে ক'ব বিচাৰিছিলে, সেই আইনখন উঠাই দিয়া হ'ল। তাৰমানে শান্তি ইয়াত স্থাপন হৈ গ'ল। এতিয়া কথাটো হ'ল শান্তি আহি গ'ল আমাৰ হাতত চৰকাৰ আহি গ'ল, ভাল নীতি আহি গ'ল, ভাল চিন্তা আহি গ'ল। গতিকে ৰাইজৰ উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিবৰ কাৰণে আমাৰ সময়ৰ আহ্বান। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR চৰকাৰখন যিটো উন্নয়নৰ গতি ল'ব আৰম্ভ কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো উন্নয়নৰ যিটো গতি চলি আছে, সেই গতিত আমি সকলোৱে সহায় কৰিব লাগিব। আমি গতি অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। আৰু BTR অঞ্চলত বিপিএফ সাগৰৰ মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF দলেও এইবাৰ ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকে চৰকাৰক সহায় কৰিছে। গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। সংঘাতটো এৰাই পেলাই এই অঞ্চলত উন্নয়নৰ স্বাৰ্থত, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে কাম কৰাৰ স্বাৰ্থত আমি ধুনীয়াকৈ সকলোৱে মিলা প্ৰীতিৰে কাম কৰিব লাগিব। এইখিনি নিশ্চয় সকলোৱে যত্ন কৰিব, এইখিনিকে মই কামনা কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জনাই সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাই মোৰ বক্তব্য মই সামৰি আছোঁ। ধন্যবাদ। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइव निउज 24 बड' इउट्युब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।